নাই প্ৰথম যাত্ৰাটোতে মিছ এইটো আছে আজি হ'ল থমনা ৰাসৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত আমি আহি গৈছোঁ মানে এই শামুক খাবা এই চাওক এই শামুক আচলতে শামুকটোৰ আমাৰ কিছুমান মানুহে খাবা ঘিণ কৰে যদিও শামুকটো কিন্তু বহুত উপকাৰ আছে দিয়ক মানে চকুৰ দৃষ্টিশক্তিৰ কাৰণে বিৰাট ভাল বুলি কয় আৰু সেইবাবে এনেকৈ খাই থাকোঁ মাজে মাজে থমনা ৰাসৰ শেষৰটো দিনটোত আজি লৈ আহিছোঁ মই আমাৰ দীপাঞ্জলি কমলত শামুক খাই দেখাবা শামুক আচলতে এনেকৈ কিনি খাওয়াত কৰি ঘৰত নি বান্ধি খাব পাৰিলে বেছি ভাল কাৰণ এতিয়া আৰু চাফ চিকুণতাটো বহুত হৈ থাকে কি বিৰাট আল্লাহ কৰি আছে দেই বহুত জোৰত চুই ভাল লাগে দেই লাহে চুলি নহয় নাই তোৰ মিছ মানে মোৰ শামুক যদিও খালোঁ মই মানে লচকান হ'ল মানে 10টামান শামুকত মাল নাইয়ে এইটো উঠি আছে গতিকে থমনা ৰাসৰ অন্তিমটো দিনত মই এই শামুক খোৱা ভিডিঅ'টোৱে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ প্ৰতি বছৰে থমনা ৰাসত আহি মই শামুক খাওঁগৈ আৰু ভিডিঅ' আকাৰে মই দিয়ে থাকোঁ এইবাৰ আমাৰ দীপাঞ্জলি মোক লগ ধৰলাক মানে তাইও বোলে মই শামুক খাওঁ চাই সেইকাৰণেহে তাইক মই লৈ আহিছোঁ থু ফেলে নিবা নাই তুমি যাবই মানে জনাকৰ দিনত এই শামুক কিছুমানত পোৱালি হয় আৰু পোৱালি হ'লে সেই শামুকটোত মানে এই মাহৰ দালি দি বনাইছে বঢ়িয়াকৈ খাই যাওক গ'ত গাইজ মই এইখিনি খাওঁ আমাৰ দীপাঞ্জলি কিন্তু খোৱা নাই দিয়ক তাই নাখায় মই খোৱা চাৰ বাবেহে তাই আজি মোৰ লগত আহি গৈছে বাই বাই দি বাই বাই দি বাই বাই